নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। Check the ladies. সো বন্ধুসকল, ভিডিওটো আৰম্ভ নোহোৱাৰ আগতে কৈ দিওঁ যে এই ভিডিওটো সম্পূৰ্ণৰূপে এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে, অলপমান ধেমালি কৰি বনোৱা হৈছে, অলপমান জমনি কৰি বনোৱা হৈছে, সেইকাৰণে কোনো যাতে চিৰিয়াছলি নোলোৱা। আৰু ভিডিওটো আৰম্ভ নোহোৱাৰ আগতে এটা লাইক কৰি দিবা। আৰু যদি তোমালোকে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছা, মানে এই থপৰাটো যদি আজি প্ৰথমবাৰৰ কাৰণে চাই আছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবাই, আৰু কাষত যে আছে সেই বেল আইকনটো সেইটো ক্লিক কৰি যাব একদমেই নাপাহৰিবা। তেতিয়াহে মই ভিডিও দিলে তোমালোকে গম পাবা, মানে নটিফিকেশ্যন পাবা, আৰু ভিডিওটো পোনপটীয়া প্ৰথমভাৱে চাবলৈ পাবা। আৰু বন্ধুসকল, তোমালোকে নিশ্চয় নটিচ কৰিছে যে মই বহুত দিনৰ পৰাই ভিডিও দিয়া নাই, কাৰণ অলপমান টেকনিকেল প্ৰব্লেম হৈ গৈছিল। এতিয়া মই সেই টেকনিকেল প্ৰব্লেমটোৰ বেছি বৰ্ণনা ইয়াতে দিব নিবিচাৰোঁ, কাৰণ সেইবিলাক বকি থাকিলে ভিডিওটো জোখতকৈ বেছি লাম্বা হৈ যাব। এতিয়া অকল এটাই আশা কৰিম যে সেই টেকনিকেল প্ৰব্লেমটো আৰু যাতে দ্বিতীয়বাৰ নহয়। তেতিয়াহ'লে ব'লা বন্ধুসকল, বেছি দেৰি নকৰোঁ আৰু আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰোঁ। আৰে ভাই, ফটুৱামিৰ এটা সীমা থাকে। ছোৱালী কেইজনীৰ ফুল ভুল আছে। আৰে ভাই, বয়সস্থ মানুহ, তাতে আৰু আছে ফুল নিচাত। আৰু একো ডাঙৰ কথা নহয় তেওঁ উল্টা খাই পৰি যোৱাত। আৰে মাইনাসকল, এণ্টাৰটেইনমেণ্ট হ'ব ইচ্ছা আছে যদি তোমালোকে পগো চেনেলত ছটা ভীম চোৱা। আইতাক বালিকা বকৰা বনাব কি দৰকাৰ আছিল? বেচেৰী আইতাজনী কিমান যে কষ্ট পাইছে সম্ভৱ ঠিক নাই। জলদি খাবাদি 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 খাবা জলদি খাবাদি 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 ইয়াতকৈ বেদনা লাগেনে ওই জানমনি জীৱনত শান্তি নহবই কি জানি। ইস কি দেখা পালো বে? আৰে ভছাৰিকে ইমান টেষ্টিকৈ মাংস বনাই আছা, কিমান হয়তো সপোন মনত পালি ধৈৰ্য ধৰি আছা অকণমান মাংসৰ সোৱাদ ল'বলৈ, গোটেই সপোনবিলাকত এক ছেকেণ্ডতে পানী পেলাই দিলা বে। উপায় নাই আৰু এতিয়া লঘন দিয়া, নহয়বা জীৱনত মাংস খোৱাই বাদ দিয়া। আৰু এটা বেলেগ উপায় আছে, নহয়বা মাংস কেইপিচ উঠাই আনি চাৰ্ফ এক্সেলেদি ধুই লোৱা। হয় অলপ চলপ চাৰ্ফৰ টেষ্ট আহিব, কিন্তু একো নাই, চলি যাব। কমচে কম মাংস কেইপিচটো খাব পাবা। সেই কাৰণে ভছাৰিকা ছোৱালী চাবই ভয় লাগে। আলপৰ প্ৰথম অৱস্থাত একেবাৰে মেকআপ চেকআপ লগাই বিশ্ব সুন্দৰী হৈ থাকিব, কিন্তু তেওঁৰ লগত যদি তুমি বৰষুণৰ বতৰত বাহিৰলৈ ওলাই যোৱা, এজাক বৰষুণে তোমাৰ বিশ্ব সুন্দৰীজনী বিশ্ব বান্দৰী কৰি পেলাব। নহয় ভাই, মানে ইমান মেকআপ কোনে লগাইবে? আৰে ভাই, ট্ৰেন্সফৰমেশ্যন নোচোৱা কিয়? মেকআপ লগোৱাৰ পাছত আৰু মেকআপ অতৰোৱাৰ পাছত ভাই মাৰো মুঝে মাৰো মাৰো মুঝে মাৰো মাৰো। বন্ধুসকল, শুনিব পাইছোঁ যে আমাৰ যে আমাৰ এই শুকুৰালী দাই বোলে এখন ফিল্ম বনাব। ফিল্ম বনোৱাৰ কথাটো কিমান দূৰ সত্য মই সেইটো নাজানো, সেইকাৰণে ব'লা শুকুৰালী দাক নিজে সুধি লওঁ। শুকুৰ দাক শুনিব পাইছোঁ বোলে আপুনি কিবা ফিল্ম বনোৱাৰ প্ৰস্তুতিত আছে, মানে ফিল্ম বনোৱাৰ মানে কথা ভাবি আছে। কথাটো সঁচা নে মিছা? বনাম। তেতিয়াহ'লে মজা হ'ব দেখোন। আৰে ভাই, বেয়া ৰ'ষ্ট কৰিম। মানে চাম পিছে কুকুৰ দা আপুনি মোক এটা কথা কওক যে ফিল্মখনত হিৰ'ইন থাকিবনে নাই? নাই হিৰ'ইন নাই, মই হিৰ'ইন ল'ম, আৰু যদি ৰাইজৰ আছে তেনে মোৰ লগত যোগাযোগ কৰিলে হ'ব। এতিয়াতো আমি হিৰ'ইন কি কৈ পিছে আপুনি আমাৰ অসমৰ ছোৱালীবিলাকক চান্স দিবনে নাই? মই দিম, নিশ্চয় মই দিম। মোৰ লগত যোগাযোগ কৰিলে মই দিম। হয়, মোৰ লগত যোগাযোগ কৰিলে মই দিম, হিৰ'ইনৰ চান্সটো মই দিম। अगर हम करें तो करें क्या, बोले तो बोले क्या। এক্সপেক্টেশন। একেবাৰে গোটেইজনী যেনিবা AK-47 হে, এওঁৰ গুলিয়ে এক্সটাৰ্নেলি আঘাত নিদিয়ে, ইণ্টাৰনেলি দিয়ে। দাদা ইংলিছ বেছি হ'ল নেকি? হয় নেকি?
মানে বাইদেৱে আঘাত হৃদয়ক দিয়ে, দেহক নিদিয়ে, শৰীৰক নিদিয়ে। তোৰ এই চকু টিপে হৃদয়খন শুকুলা কৰি পেলাই, মানে বুজি পাইছা তোমালোকে, সেইটোৱে। ভাই মই ইমানো ৰোমান্টিক মানুহ নহয়, কিছুমান কথা ইমান আন্দাজত ক'ব নোৱাৰোঁ, অকল তোমালোকে বুজি পালে হ'ল, সেইখিনি। ৰিয়েলিটি হয় দে ভাই। আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানানে? তোমাক একেবাৰে বেলেগ গ্ৰহৰ বাসিন্দা নিচিনা লাগিছে। সেইটো কথা মই এতিয়া ইয়াতে নকওঁ মই ইয়াতে। আৰু অলপ চলপ তোমাক মক্কেল নিচিনাও লাগিছে, সেইবুলি মই তোমাক মক্কেল বুলিও নকওঁ। আৰু তুমি বেলেগ ধৰণৰ ফকটিয়ামি কৰিছা, কিন্তু তথাপিও মই তোমাক ফকটিয়ামি কৰা বুলি নকওঁ। ভাইটি তুমি যি কৰিছা একেবাৰে মজা কৰিছা, একেবাৰে ব্ৰিলিয়েণ্ট কৰিছা, আৰু এইটো কাম তুমি কেতিয়াও এৰি নিদিবা, কাৰণ আমাৰো ৰস কৰাত সুবিধা মানে চোৱাত আৰু এনজয় লোৱাত সুবিধা হ'ব। সেইটোৱে বেলেগ একো ভাবিব নালাগে। আৰু এটা কথা, তুমি কি বুজাব বিচাৰিছা মই বুজি পোৱা নাই। বুজি পাইছোঁ যদিও পোৱা নাই, মানে বুজি পাবলৈও মোৰ ইচ্ছা নাই। আই এম ট'টেলি নট ইণ্টাৰেষ্টেড, সেইখিনি। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰিছোঁ, কাৰণ ভাই ময়ো মানুহ হয়, মেচিন নহয়। মোৰ তাতে সহ্য কৰিব পৰা এটা মানে কি সীমা থাকে। বহুত দিন ভিডিঅ' বনোৱা নাই কাৰণে অলপমান কনফিউজন লাগিছে, সেইটো ইগন'ৰ মাৰিব তোমালোকে। তেতিয়াহ'লে বন্ধুসকল পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে যদি তোমালোকে ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে ভিডিঅ'টো লাইক কৰি যাবাই, আৰু যদি চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছা, মানে এই থোপৰাটো যদি আজি তোমালোকে প্ৰথমবাৰৰ বাবে চাই আছা, তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিবাই, আৰু কাষত যে আছে সেই বেল আইকনটো, সেইটো ক্লিক কৰি অলত ছেট কৰি দিব, একেবাৰে নাপাহৰিবা। তেতিয়াহে মই ভিডিঅ' দিলে তোমালোকে গম পাবা, মানে নটিফিকেশ্যন পাবা, আৰু পোনপটীয়া প্ৰথমভাৱে চাবলৈ পাবা। চ' বন্ধুসকল বাই বাই, ষ্টে টিউন, ছাবস্ক্ৰাইব টু দ্য বয়। জয় আই অসম। বিহু নাচিলে বৰ ধুনীয়া লাগে। ডিস্কো ভণ্টি নাচিবা বেয়া লাগে, তাকে ক'লো তুমি বেয়া পালাই চাগে। বিহু নাচিলে যে ইমান মৰম লাগে, সমনীয়াই তোমাৰ কথা সুধি থাকে। মই নাজানো তোমাক দেখিবৰে পৰা, মই নাজানো আজি কিছুদিনৰ পৰা। ডিস্কো ভণ্টি নাচ